তোমার সমান হব खत्म Hello everyone, মই প্ৰিয়ংকা বৰপাত্ৰগোহাঁই পুনৰ আপোনালোকৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি এতিয়া আমি গৈ আছোঁ লগৰ ছোৱালীজনী ককায়েকৰ ছোৱালীৰ অন্নপ্ৰসন্ন। চ' আপোনালোকক লৈ যাম আৰু তাইকো চিনি পায় কোন হয় আপোনালোকে এই ব্লগটো চালে গম পাব। আকাশখন চাওকচোন ইমান ধুনীয়া লাগিছে আৰু এই এৰিয়াটো যে বিৰাট ধুনীয়া লাগে নিয়াৰ চাৰ্কিট হাউচ। এইটো মোৰ ঘৰৰ ওচৰতে হয় এণ্ড আমি পালোহি আলাকনন্দা। এতিয়া জাষ্ট পালোহি এণ্ড আমাৰ সেই দেৰি হ'ল আহি পাওঁতে পাওঁতে কাৰণ আজি আৰু এটা নিমন্ত্ৰণ আছিলে আমাৰ। চ' এতিয়া ফাইনেলি লগ পাম সঞ্জনা একচুৱেলি নিজৰ অন্নপ্ৰসন্ন হয় আজি। নিজজনীৰ নাম হয় মান্যতা। চাওকচোন ইমান ধুনীয়া হয়, কিউট নহয় জানো? ফাইনেলি অকণমানিজনীক লগ পালোঁ। তাইক যে কিমান দিনৰ পৰা লগ কৰিমকৈ আছিলে নহয়। মই আকৌ পোৱালি বহুত ভাল পাওঁ জানেনে। বহুত গৰম আছিল জানেনে, আৰু গৰমত যে একোৱেই খাব মন নাযায়, একদম পেটটো ভৰ্তি হৈ থকা যেন লাগে। বাট ষ্টিল গ'লোঁ আৰু খাবলৈ। আৰু ইয়াত চাওকচোন সঞ্জনাই আকৌ কাৰোবাৰ বেলেগৰ পানী খাব লৈছিলে। নিমিষাই কৈছে কাৰ পানী খাব লৈছ? এণ্ড চিজ লাইক এইটো তহঁতৰ নহয় নেকি? তাই কৈছে আমাৰ নহয়। এণ্ড দেন আমি ফাইনেলি খাইছোঁ। খানা বহুতেই ভাল আছিল। ইচ এণ্ড এভৰি আইটেম ৱাজ ভেৰি টেষ্টি এণ্ড আমাৰ বহুত বেছি ভাল লাগিল গোটেইকেইজনীক লগ কৰি। আৰু এইটো আকৌ ভাইটি হয় দেই, নাম সি একচুৱেলি ফটোগ্ৰাফী কৰিছে। চ' আমাৰ ফাইনেলি খাই হৈ গ'ল। এণ্ড ইয়াতে যিটো গান বাজি আছিলে সেইকাৰণে মই কপিৰাইট লাগি যাব বুলি মই সেইকাৰণে ডাবিঙে কৰিছোঁ আগৰখিনিৰ পৰা। চ' নাও উই আৰ ডান এণ্ড পোৱালিটোক মই লগ পালোঁ। চ' পোৱালি ডাঙৰে হৈ গ'ল। হাই গাইজ, আফটাৰ এ লং টাইম অন মাই ব্লগ। इसने अभी तक इंद्रानी दीदी का शादी का ब्लॉग नहीं दिया, उसका उस बर्थडे का सरप्राइज का वीडियो भी नहीं दिया, इस बर्थडे का वीडियो अभी नहीं कब अपलोड दूंगी पता नहीं। 3 साल से वीडियो डाला ही नहीं है, बस मैं हमेशा करती हूँ फिर मैं छोड़ देती हूँ। मुझ मनात बनाई देबे वो इंद्रानी तो नहीं কৰা नहीं दिया। মোৰ সদায় এনেকুৱা হয় জানেনে, মই মানে ৰেকৰ্ড কৰোঁ, হেৰি কৰিছোঁ, এডিট কৰা হেৰি তাৰপিছত পাহৰি থকা মোৰ এনেকৈ বহুত উৰিও গৈছে। বাট দিছ ওৱান আই উইল ট্ৰাই টু আপলোড। You have no trying nothing, upload. চ' খাই আহি আকৌ দেখিলোঁ পোৱালিজনী ইমান ধুনীয়াকৈ আছে চাওকচোন কোলাত, অকণোৱে আমনি নাই, অকল হাঁহি থাকে। আৰু এনেকৈ হাঁহি থকা পোৱালিবোৰ বৰ মৰম লাগে ন। আৰু চুলিখিনি চাওকচোন ইমান ধুনীয়া, একদম থু দেই, নাজাৰে নালাগক। আৰু এয়া পিংক যে পিন্ধিছে এয়া বৌ হয়। আৰু ইয়াক গান গাই আছে, তেওঁলোকে বেণ্ড মাতিছিল। আৰু আমি চাৰিজনী ফাইনেলি এটা ফটো পালোঁ, কাৰণ নিমিষাই মুখ ফুলাই আছিল যে তাইক খানা খাই থাকোঁতে আমি কিছুমান ৰিলচ বনাই ল'লোঁ। চ' সেইকাৰণে আমি ফাইনেলি একেলগে ফটো কেইটামানৰ ভিডিঅ' লৈ ল'লোঁ। আৰু এয়া বৌ আৰু এয়া দাদা, পোৱালিজনীৰ মাক দেউতাক চাওকচোন একদম টুইনিং কৰি আছে। আৰু এয়া তাই গৰম উঠিছিল কাৰণে কাপোৰ ফাইনেলি চেঞ্জ কৰি ল'লে আৰু এয়া একদম গ'লোঁ চাওকচোন ইমান মৰম লগাও দেখিবলৈ। তাই আকৌ মোৰ ভাগিনজনীৰ নিচিনা, মোৰ ভাগিনজনীও মানে মিচি সৰুতে এনেকুৱাই আছিল দেখিবলৈ জানেনে, কোৱাইট চিমিলাৰ আৰু। চ' বৰ মৰম লাগে, মোৰ যে পোৱালি বিৰাট ভাল পাওঁ। আৰু এয়া হয় আকৌ ল'ব, দেখিছে সঞ্জনাহঁতৰ ঘৰত থাকে। এতিয়া ফাইনেলি এতিয়া মানুহবোৰ চবেই যাব ওলাইছে আৰু আমিও অলপ পিছত যাম। পুৰা গৰম আজি ঠাইত নহ'লে বলটোকে আমাৰ ঘৰত যাম। আমি নেক্সট আকৌ এটা প্ল্যান কৰিম। নেক্সট আমি প্ল্যান কৰিম ক'ৰবাত যাবলৈ। একচুৱেলি উই শুড প্ল্যান। আমি কিমান কেফে যোৱা নাই, আজি ওলাই নাযাওঁ আমি ক'তো। ড্ৰেছ আপ, গো টু আ গাৰ্লছ নাইট আউট। লগ মই এক ধৰোঁ, আমাৰ এখেত নাযায়। হা এইবাৰ যাম। কেইবাৰ তোক লগ ধৰিছিলোঁ মইতো কেফেৰ। কিবা নিমিলিছিলে, এইবাৰ পাক্কা চি যাম। আমি গাৰ্লছ নাইট ইন কৰিম আউটত। তাই ইমান পেক আপ টাইম, তাৰপিছতে আমি যাম। আৰু মই আজি না একচুৱেলি পাৰিজাতকো লগ গৈছে, তাইতো লগ কৰিম গৈছিলে, লগ কৰা নহ'ল। তাৰ আগত মা আকৌ এটা ইনভিটেশ্যন খাই দিছে, তাৰ আগত আমি বজাৰ গৈছিলোঁ, পুৰা ঘামি গৈছোঁ। আজি ঘৰৰ ওচৰতে আছিলে মোৰ বায়েকৰ ঘৰত, এনেই খানা এটা আমাৰ মেডামে শিকাই আছে। আমি চবে বনাই লং ডিষ্টেঞ্চ, আমি বনাম লাইক ডিফাৰেণ্ট প্ৰফেশ্যন, লাইক মই ডক্টৰ, তাই ইঞ্জিনিয়াৰ, তাই টিচাৰ, প্ৰফেশ্যন বেলেগ, এণ্ড শ্বি ইজ লাইক এণ্টাৰপ্ৰেনাৰ, কমপ্লিটলি ডিফাৰেণ্ট মানে।
तो बुझली ना किसी से नहीं मिलता है मैचिंग ही नहीं है तो আমি তেনেকে বনাম মিলতে ভাল লাগিব সেইটোকে কাপোৰ পিন্ধিব লাগিব মানে জিন্স বনাই হ্যাভ টু ওয়্যাৰ কেৰা বক लोग ने मेरे না তো অসমীয়াত ক'লেও মানুহে বুজি পাব তো সেই কেমেল সৰি ভুকো তহঁতি মজা কৰালি নেকি ফাইদা অসমীয়া फायदा পিয়ৰ এছমিছ খতম সুবিধা চি আনকিয়ে জানে তহঁতি নাজানো অসমীয়া ভিডিঅ' আমি ভিডিঅ' বনালো তাই কিবা বড়ো নাই আই ওয়াজ ইটিং মাই চিকেন পুৰা এতিয়াতো ল'ব নাই মোৰ ভিডিঅ' ন ইয়াত নোৱাৰিম ন কানিয়া দে নোৱাৰিম ন নোৱাৰো ৰাতি হৈ গ'ল Leave all these people. I am the main character. I am the main. I am the main character. We are the main character. I am the main character. Please follow my Instagram page. Account yes, location and also follow her Nimisha's. You don't need to. I don't post anything नहीं follow क्या करने का है? Teacher है मैं बस. कुछ post ही नहीं करती हूँ बड़ू बच्चा टीचर. She is our entrepreneur. Pronounce करो पढ़ना. Cut please cut it. Edit. সেয়া গ্ৰীণ যে পিন্ধি আছে সেয়া আণ্টি হয় আৰু কেপ যে পিন্ধি আছে সেয়া আংকল হয় সঞ্জনাৰ মাক দেউতা আৰু এইজনী সঞ্জনা আপোনালোকে চিনি পায়েই যোনে পাৰ্পল কালাৰ মেখেলা চাদৰ পিন্ধি আছে আৰু ল'ব চাচোন ইমান কিউট বাই যদিহে আপলোড দিওঁ ন মই সদায় যে পাহৰি থাকোঁ বাই 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 YouTube. Subscribe her channel. Bye. বাই আমি ফাইনেলি যাব ওলালোঁ বহুত আন্ধাৰ এইখন জেগাটো চ' বেক টু হোমছ দেখিছে কিমান ভিৰ আজিকালি যোৰহাটতো আকৌ বহুত ভিৰ হ'ব লৈছে দেই চ' মা মই আপিন্তা বা ফাইনেলি আহিলোঁ আমি বহুত এনজয় কৰিলোঁ এণ্ড উই হেড এ গ্ৰেট টাইম ফাইনেলি এতিয়া ঘৰ পালোহি আৰু বহুত ভাল লাগিলে চবকে ইমান দিনৰ মূৰত লগ পাই আফটাৰ মেনি মান্থছ দাদা আৰু বৌহঁতকতো চাগে এবছৰ পিছত লগ পাইছোঁ এবছৰ নহয় 2 বছৰ পিছত লগ পাইছোঁ আমরা বিয়াতে লগ পোৱা বাট সঞ্জনাক পাই থকা হয় চ' ভাল লাগিলে পোৱালিজনী ইমান কিউট আৰু আপোনালোকেও মোৰ ব্লগটো চোৱাৰ বাবে থেংক ইউ ছ' মাছ আৰু আশা কৰিছোঁ আপোনালোকে এইদৰে মোৰ ব্লগবোৰ চাই গৈ থাকে আৰু পাৰিলে মই আৰু ফ্ৰিকুৱেণ্টলি গৈ চাম কাৰণ মই সদায় পাহৰি থাকোঁ যিহেতু দেখিছে এনেকৈও কৈছে যে মই পাহৰি থাকোঁ ব্লগ দিবলৈ এণ্ড আই ডোণ্ট ন' এডিট কৰিবলৈ এলাহ নে কি হয় আই ডোণ্ট ন' বাট ষ্টিল আই উইল ট্ৰাই টু বি কনচিষ্টেণ্ট চ' এইদৰে সদায় মৰম দি যাব থেংক ইউ ছ' মাছ ষ্টে টিউন ফৰ দ্য নেক্সট ব্লগ বাই বাই